बरपेटा पुलिसा मोस्ट वान्टेड केनाराम बर'खौ हमनो हाबाय होननाय खौराङा गोसारनाय लोगो लोगो पुलिसनि इनकाउन्टाराव जिउ गोमानाय डिम्बिसर मोसाहारिनि नखरनिफ्राय गिबि खुगा बेखेवदों। डिम्बिसर मोसाहारिखौ इनकाउन्टार खालामनायनि सायाव भुगिनांनाय नखरा दासिम जेबो थार बिजिरनाय मोनाखैब्लाबो नाथाय बरपेटा पुलिसा केनाराम बर'खौ हमदों होननाय खौरांनि सायाव दिनै गिबि खुगा बेखेवदों। डिम्बिसर मोसाहारिनि नखरा फोरमायनाय बादिब्ला केनाराम बर'खौ पुलिसा हमदों होननाय बाथ्राखौ जेबो मिन्थियाखै। भुगिनांनाय नखरा खौरांनि सिगाङाव दाबि खालामदों केनाराम बर'आबो गोख्रों साजा मोननांगोन। गुबुन फारसेथिं डिम्बिसर मोसाहारिखौ इनकाउन्टार खालामनाय जाथायाव CIDनि संदाननायनि सायाव जेबो खौरां गैया होननानै फोरमायदों। যোৱাকালি যদি কেনাৰামক ধৰিছে আমিতো একো গম পোৱা নাই, এতিয়া গমতো আমি পোৱা নাই, এতিয়া ইয়াতে ধৰিছে নে নাই ধৰা সেইটোতো আমি গম পোৱা নাই। এতিয়াবা শুনলোঁ দিচোন গম পাই কিবা কেনাৰামক ধৰিছে বুলি, এতিয়াতো আমি বিষয় এইবোৰো একো নাজানো। এতিয়া কেনাৰামক ধৰিছে, এতিয়া কেনাৰামক এতিয়া যেনেকুৱা মানে এটা মানুহক মাতি নি পিনে যেনেকুৱা শাস্তি দি মাৰিছে তাহোন সেনেকুৱা কেনাৰামক শাস্তি পাব লাগিব। তাক যদি ধৰিছে ধৰাৰ পিছত ইয়াতে আনিব লাগিব, তাহোন দেখাব লাগিব, কিন্তু তাহোঁতে একো খবৰ পাতি কৰা নাই আমাক। CID তদন্ত কৰাটোতো মানে 3 মাহ হ'ল হোৱাটো, এতিয়াতো একো খবৰ পোৱাই নাই আমি। খালি ডেড বডিখিনি আনি দিছে, আনি দিয়াৰ পিছত আৰু সেই আৰু আনি পিনে আমি আমাৰ কামখিনি কৰিলোঁ। চৰকাৰ বা নাই কৰা, একোই যোগাযোগ কৰা নাই। ধৰিছে ধৰা নাই সেইটো আমি বৰ্তমান ক'ব নোৱাৰোঁ। আমি বৰ্তমান তাৰমানে জনা নাই, এতিয়ালৈকে আমি খবৰ নাপাওঁ। তাৰমানে ঘটনাটো 3 মাহ তদন্তত কিবা পাইছে নেকি? নাই, বৰ্তমানলৈকে একো তাৰমানে হেৰিত উপনীত হোৱা নাই। যিহেতু CIDৰ ওপৰত যিটো হেৰি ভৰসা কৰা হৈছিল সেইটো মানে বৰ্তমান একো আমি খবৰ পাতি একো পোৱা নাই। আৰু সেই সময়ত যে যিটো ডেড বডি গাঁত খান্দি উলিয়াইছে সেইটো ডিম্বেশ্বৰ মোছাহাৰীৰে এইটো একেবাৰে হয়। প্ৰশাসন বা ক্ষেত্ৰত একো কৰা নাই আমাক বৰ্তমান। এতিয়া খবৰ ওলাইছে যে কেনাৰাম প্ৰসংগত কিবা ক'ব নেকি আপোনালোকে? মই কেনাৰামৰ ওপৰত একো ক'ব লগাও নাই, আৰু ধৰিছে ধৰা নাই সেইটোও গম নাপাওঁ বৰ্তমান, আৰু মই ভালকৈও চিনি নাপাওঁ। মাজতে আৰু এটা কথা হ'ল কেনাৰাম বসুমতাৰী আচলতে আগতে দেখা পাইছিল নেকি? আপোনালোকে চিনি পাই নেকি? এনেকৈ দেখা পাইছিল নেকি? এনেকৈ আহা বুলি গম পাওঁ। তাৰমানে আলহী, কোনোবা আলহী আহিছে সেইটো মানে আলহী বুলি কয়, সেইকাৰণে মানে আমি নিজা ভাই হ'লেও আমি তাৰমানে ওচৰা ওচৰি হ'লেও ঘৰত নাচাপা আছিলোঁ। এই বৰ্তমান মৃত্যুৰ পিছৰ পৰাহে ঘৰত চাপা চাপি হ'ল। কেনে শাস্তি মানে এখেতক যেনেকৈ মাতি লৈ গৈছে কেনাৰামে কোৱা মতে দি, আৰু বৰ্তমান কেনেকৈ কি গুলি খালাক, তাতে কি পৰ্যায়ত হ'ল আমিওতো গৈ দেখিলোঁ। তাৰমানে আমি যোৱাৰ আগতেই তাৰমানে খবৰ পাই আমি গৈছিলোঁ ৰৌতা থানাত গৈ পেলাই তাৰমানে ৰৌতাত খবৰ ল'লোঁ। খবৰ লোৱাৰ পিছত পিছদিনা মানে সেইদিনা আমি কেইটাৰে 25 তাৰিখে 26 তাৰিখে গৈছিলোঁ। 26 তাৰিখত যোৱাতে পিছত আৰু নাই সেনেকৈ তাৰমানে প্ৰশাসনৰ মানুহবিলাকেও আমাক সেনেকৈ সঁহাৰি জনোৱা নাই। আৰু আমি যিহেতু গাঁতৰ পৰা তাৰমানে খান্দি উলিয়াব খুজিছিলোঁ, সেইখিনি তাৰমানে প্ৰশাসনৰ তৰফৰ পৰাও একো মানে হেৰি কৰা নাছিলে। পাছত যেতিয়া 2 দিন গ'ল, 2 দিনৰ পিছতহে তাৰমানে গাঁতৰ পৰা খান্দি উলিয়ালে। আৰু খান্দি ওলোৱাৰ পিছত হুবহু হয় আমাৰ একদম মানে 100% আমি চিনি পালোঁ যে এইটো ডিম্বেশ্বৰ মোছাহাৰী হয় বুলি আমি জানিলোঁ। আৰু সেইখিনি मोनसे गोजोनथाव खौरां। 2023-24 सोलोंथाइ बोसोरनि थाखाय 11-12 थाखोनि गोदानै मुं थिसननाय लानानै फैदों बाक्सा जिल्लानि सालबारि बाजारनि साखाथियाव थानाय सेन्ट जेभियार्स इंलिश स्कुला। देग्लाय बोसोरनिफ्राय सेन्ट जेभियार्स इंलिश स्कुलाव आर्ट्स आरो साइन्स आयदानि थाखाय गोदानै फरायसाफोरनि मुं थिसननाया दायो सोलिगासिनो। बे फरायसालियाव मुं थिसननाया बेसेन नाङै जागोन आरो डेभेलपमेन्ट फिसा 1000, दानफ्रोमबो टिउसन फिसा 1500 रांखौ फरायसानिफ्राय लानाय जागोन। बेजों लोगोसेनो जायफोर फरायसाया मेट्रिकआव 90% बांसिन मोननाय आरो BPL कार्ड थानाय फरायसाया बेसेन नाङाजासेनो मुं थिसननो हागोन।
बबेखानि 80 जौखोन्दोनिफ्राय बांसिन नम्बर लानानै उथ्रिनाय आरो बिपिएल कार्ड थानाय फरायसाफ्रा मुं थिसननायाव 50 जौखोन्दो फ्रि जागोन। बेबादिनो उननि जौखोन्दो लानानै उथ्रिसारनाय आरो बिपिएल कार्ड थानाय फरायसाफोरनो रेहाय होनाय जादों। लोगोसे बे फरायसालियाव फरायसाफोरनि थाखाय हस्टेलनि खाबुबो दं। गोसो गोनां फरायसाफ्रा सेन्ट जेभियार्स इंलिश स्कुलाव 11 थाखोनि गोदानै मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9954427791 आव थोंजों स्लट लानो हागोन।